Start! আৰম্ভ হৈ গ'ল কম্পিটিশ্যন দুয়ো দেখোন পুৰা স্পীডত বলুন ফুটাই গৈছে ফুট 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 কি জোৰত ফুটাইছে চাওকচোন একো বলুনকে এৰি দিয়া নাই এজনে আগত গৈ আছে আনজনেও পিছত ধৰিবলৈ পুৰা চেষ্টা কৰিছে বহুত এক্সাইটিং হৈ পৰিছে খেলটো ৱাহ বলুন ফুটোৱা পৰ্ব প্ৰায় শেষ দুয়োৱে পুৰা তাকত লগাই দিছে কোনে আগতে শেষ কৰিব চাওক চাওক বলুনৰ পৰা ৰঙীন গুটিবোৰ ওলাই আহিছে আৰু এইয়া বলুন ফুটোৱা কাম শেষ কিন্তু খেল আজিও শেষ হোৱা নাই কিন্তু খেল আজিও বাকী বন্ধুসকল আসল পৰীক্ষা এইবাৰহে আৰম্ভ হ'ব এইবাৰ কাম হ'ল ক্ষিপ্ৰতা আৰু সহনশীলতাৰ প্ৰতিটো বেলুনৰ পৰা ওলোৱা সৰু সৰু গুটিবোৰক বুটলি আনিব লাগিব এইটো সঁচাকৈ এক চেষ্টাৰ কাম দুয়ো প্ৰতিযোগী আকৌ দৌৰি গৈছে শেষমূৰৰ ফালে য'ত পৰি আছে সেই মূল্যৱান গুটিবোৰ আৰম্ভ হৈ গ'ল দ্বিতীয় পৰ্যায় নীলা দলে এটা গুটি বুটলি দৌৰি আহিছে বাকচৰ ফালে কমলা দলেও বুটলিছে এয়া হ'ল আসল ষ্টেমিনাৰ খেল দৌৰিছে গুটি বুটলিছে আকৌ দৌৰি বাকচত ভৰাইছে আৰু আকৌ পিছুৱাই গৈছে বহুত শক্তিৰ প্ৰয়োজন দুয়োৰে মুখত পৰিশ্ৰমৰ চাপ স্পষ্ট কিন্তু মনত জিকি থকাৰ এক প্ৰবল ইচ্ছা কমলা দলে একেবাৰে দুটা তিনিটা গুটি বুটলাৰ চেষ্টা কৰিছে যাতে সময় বাচে আনফালে নীলা দলে এটা এটাকৈ আনিয়ে স্পীড মেইনটেইন কৰিব বিচাৰিছে কোনে কটাকে জিকিব কোৱাটো বহুত কঠিন দৰ্শকসকলেও নিশ্চয় উৎসাহ দি আছে দুয়ো ল'ৰা দৌৰাদৌৰি চাই ভাল লাগি গৈছে পৰিশ্ৰম কৰিলে যে সফলতা পায় তাৰ এক জ্বলন্ত উদাহৰণ আমি আজি দেখিবলৈ পাইছোঁ খেল আজি শেষ পৰ্যায়ৰ উপস্থিত হৈছেহি বাকচবোৰ প্ৰায় ভৰি উঠিছে মাত্ৰ অলপমান গুটিহে বাকী কমলা দলৰ বাকচত বেছি গুটি জমা হৈছে যেন লাগিছে তেওঁ আগত আছে মাত্ৰ দুটা গুটি বাকী নীলা দলে পাৰিব নেকি সোনকালে ধৰিবলৈ কমলা দলে শেষৰ গুটিটো আনিবলৈ কৈছে আৰু এয়া শেষৰ গুটিটো বুটলি ল'লে তেওঁ দৌৰি আহিছে আৰু বাকচত ভৰাই দিলে য়েছ জিকিলে কমলা দল আজিৰ প্ৰতিযোগিতাৰ বিজয়ী চাওক তেওঁৰ আনন্দ পৰিশ্ৰমৰ মিঠা ফল তেওঁৱে আজি পালে নীলা দলৰ বন্ধুজন অলপ নিৰাশ হ'ল কিন্তু তেওঁ বহুত সুন্দৰ খেলিলে